তেখেতক পুনৰ এটা প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ। সেয়া হৈছে আপুনি যিহেতু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভাৰ সভাপতিত্বৰ কালত আপোনাৰ সাহিত্য সাধনা আৰু সাহিত্য কৰ্মৰ বিষয়ে কিছু আলোকপাত কৰিব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন যে আমি যিটো অভিজ্ঞতা, মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা, মই কলেজ জীৱনৰ পৰা মই নিখিল বড়ো ছাত্ৰ সন্থাতে কাম কৰি পেলাই প্ৰথমে মই 1976 মই গুৱাহাটীত আহোঁ আৰু গুৱাহাটীত মই নিখিল বড়ো ছাত্ৰ সন্থা গুৱাহাটী মই সভাপতি আছিলোঁ, 2 বছৰ আছিলোঁ। আৰু তেতিয়া বডোফা উপেন্দ্ৰ ব্ৰহ্ম আমাৰ যিটো নেকি বিধাংশী মেগাজিন ছবিনীৰ তাৰ চিবিডিটো আছিল। মানে বিধাংশী দা বড়োৰো আছিলে হয় মুখপত্ৰ। তাৰপিছত মই 3 বছৰ 2 বছৰ এনেকৈ কৰি মই চাকৰিৰ সূত্ৰে মই গুৱাহাটীত থাকিলোঁ। গুৱাহাটীত মই ৰিজাৰ্ভ বেংকৰ প্ৰথমে মই কেৰাণী হিচাপে CNA গ্ৰেড 2 বুলি কৈছিল, কন্যন এক্সামিনাৰ গ্ৰেড 2 এই হিচাপে মই জইন কৰিলোঁ 1979। তাৰ আগতে মই গোৱালপাৰা PWD এডিশ্যনেল ডিভিজনেল একাউণ্টেণ্ট মই চাকৰি কৰিছিলোঁ। সেই চাকৰিটো গুৱাহাটী মই ৰিজাৰ্ভ বেংকত আহিছোঁ। তাৰপিছতে মই দেখিলোঁ যে অকল চাকৰি কৰি পেলাই জীৱন যাপন কৰাটো ঠিক নহ'ব, কাৰণ বড়োসকলৰ যিটো মৌলিক সমস্যা, বড়োসকলৰ বিভিন্ন সমস্যা, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, ধৰ্মৰ সমস্যা, সেইবিলাক মোৰ এটা অনুভৱ হৈছিলে আৰু এটা ষ্ট্ৰাইক হৈছিলে মোৰ মনত। তেতিয়া মই তাৰ আগতেও ৰোমান স্ক্ৰিপ্ট মুভমেণ্টত, লিপি মুভমেণ্টত মই যোগদান কৰা এজন ছাত্ৰ আছিলোঁ। তাৰপিছতে মই তেতিয়া আমাৰ বিৰাম বড়োকে আদি কৰি ৰামদাস বসুমতাৰী তেখেতলোকে সভাপতি আৰু সম্পাদক আছিল। মই দেখিলোঁ যে মই ৰিজাৰ্ভ বেংকত যিহেতু মই চাকৰি কৰিছোঁ, এইটো এটা বিৰাট একে ডাঙৰ অনুষ্ঠান ভাৰতবৰ্ষত। বেংকত চাকৰি কৰি মই কি কৰিম? গতিকে নন পলিটিকেল অৰ্গেনাইজেশ্যন, ছ'চিয়েল এণ্ড লিটাৰেৰী অৰ্গেনাইজেশ্যনত মই যোগদান কৰি পেলাই জাতিৰ কাৰণে কাম কৰাটো ভাল। সেই হিচাপে মই 1986 হালবাৰী অধিৱেশনত মই গুৱাহাটীৰ হৈ পেলাই প্ৰতিনিধি হিচাপে মই যোগদান কৰিছিলোঁ। তাৰপিছত 1986 পৰা 92লৈকে মই CWC মেম্বাৰ আছিলোঁ, কাৰ্যকৰী কমিটিৰ মেম্বাৰ আছিলোঁ আৰু বিভিন্ন ধৰণৰ মই সাহিত্য সংস্কৃতি প্ৰেমী আৰু তেনেকুৱা নেতৃত্ব দিব পৰা মানুহ বহুত পালোঁ। তাৰপিছত মোৰ এটা উৎসাহ লাগিলে। তাৰপিছত মোক 1990 চনত মোক দি বড়ো মানে বড়ো সাহিত্য সভাৰ যিটো মাউথপিচ মুখপত্ৰ দি বড়ো চিল এডিটৰ কৰি দিলে আৰু আমাৰ প্ৰাক্তন প্ৰিন্সিপাল ডক্টৰ শোভা ব্ৰহ্ম সভাপতি আছিল। তাৰপিছত মই 3 বছৰ দি বড়োৰ সম্পাদক হিচাপে কাম কৰি এটা অভিজ্ঞতা হৈছিলে যে বহুতো বিভিন্ন ধৰণৰ কবিতা, শ্বৰ্ট ষ্টৰী বা প্ৰবন্ধ এনেকৈ মই দেখিবলৈ পালোঁ। অৱশ্যে মই কলেজ লাইফৰ পৰাই অলপ লিখাটো মই অলপ আছিলোঁ আৰু কলেজত পঢ়ি থাকোঁতে মই মেগাজিন এডিটৰ আছিলোঁ। আৰু মেগাজিন এডিটৰৰ মনোৰঞ্জন লাহাৰী ছাৰ আপোনালোকে সাহিত্যসভাত কাৰ্যকাল কেইবছৰ কৰিলে? মই 86 পৰা 90 মই মানে 90 চনলৈকে মই আছিলোঁ CWC মেম্বাৰ। তাৰপিছতে মই 90 পৰা 93 দি বড়ো এডিটৰ হ'লোঁ। তাৰপিছত 93 পৰা 96লৈকে মই জইণ্ট ছেক্ৰেটাৰী। তাৰপিছত গণেশৰ অধিৱেশনত 96 পৰা 2000লৈকে মই মানে হ'লোঁ ভাইচ ট্ৰেজাৰাৰ। তাৰপিছতে 2000 পৰা 2008লৈকে মই ভাইচ প্ৰেছিডেণ্ট হৈছোঁ।